প্ৰশ্ন নম্বৰ 1 হালধীয়া চৰায়ে বাওধান খাই পুথিখন কোনে লিখিছিল উত্তৰ হোমেন বৰগোহাঞি প্ৰশ্ন নম্বৰ 2 জয়মতী বোলছবিখন কোনে পৰিচালনা কৰিছিল উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰশ্ন নম্বৰ 3 ৰামায়ণ কোনে ৰচনা কৰিছিল উত্তৰ বাল্মীকি প্ৰশ্ন নম্বৰ 4 ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল উত্তৰ 28 ডিচেম্বৰ 1885 চনত প্ৰশ্ন নম্বৰ 5 অৰুণাচল প্ৰদেশৰ ৰাজধানী কি উত্তৰ ইটানগৰ প্ৰশ্ন নম্বৰ 6 দৰং জিলাৰ পথৰু ঘাটৰ ৰণ কেতিয়া হৈছিল উত্তৰ 28 জানুৱাৰী 1894 চনত প্ৰশ্ন নম্বৰ 7 WHO ক'ত অৱস্থিত উত্তৰ ছুইজাৰলেণ্ডৰ জেনেভাত প্ৰশ্ন নম্বৰ 8 নোবেল বঁটা লাভ কৰা ভাৰতৰ প্ৰথম ব্যক্তিজনৰ নাম কি উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰশ্ন নম্বৰ 9 ৰাষ্ট্ৰীয় সংগীতৰ লেখক কোন উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰশ্ন নম্বৰ 10 2020 অলিম্পিক ক'ত হৈছিল উত্তৰ জাপানৰ টকিঅ' প্ৰশ্ন নম্বৰ 11 শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল উত্তৰ 1671 চনত প্ৰশ্ন নম্বৰ 12 নামঘোষা কোনে লিখিছিল উত্তৰ মহাপুৰুষ মাধৱদেৱ প্ৰশ্ন নম্বৰ 13 বৰদলৈ ট্ৰফি কি খেলৰ লগত জড়িত উত্তৰ ফুটবল খেলৰ লগত জড়িত প্ৰশ্ন নম্বৰ 14 কোনখন বেদত ৰোগৰ চিকিৎসাৰ বিষয়ে আছে উত্তৰ অৰ্থৰ্ব বেদ প্ৰশ্ন নম্বৰ 15 হৰ্ণবিল উৎসৱ কোনখন ৰাজ্যত উদযাপন কৰা হয় উত্তৰ নাগালেণ্ড প্ৰশ্ন নম্বৰ 16 UNOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ নিউয়ৰ্কত প্ৰশ্ন নম্বৰ 17 আৰ্চাৰী কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল উত্তৰ ভূটান প্ৰশ্ন নম্বৰ 18 অৰ্জুন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ফুটবলাৰ কোন আছিল উত্তৰ PK বেনাৰ্জী প্ৰশ্ন নম্বৰ 19 দ্য ৰেচ অফ মাই লাইফ নামৰ কিতাপখনৰ লেখক কোন উত্তৰ মিলখা সিং প্ৰশ্ন নম্বৰ 20 ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত উত্তৰ সোণালী বান্দৰ থেংক ইউ